ঘৰত অকলে থকাৰ মজাটোৱে বেলেগ। পিছে শুই থাকোঁতে গমকেই নাপালোঁ টাইম কিমান হৈ গ'ল। ততাতয়াকৈ উঠিলোঁ, ঘৰৰ সকলো কাম বন নিজে কৰিবলগীয়া হ'ল, কাৰণ ৱাইফ ঘৰত নাই, ৱাইফ গৈছে মাকৰ ঘৰলৈ, গতিকে কামখিনিতো কৰিবই লাগিব। তাকে গোটেই কামখিনি কৰিলোঁ। আৰু বন্ধুসকল, এটাৰ পিছত এটাকৈ কাম মই কৰি গৈ আছোঁ, কিন্তু শেষ নহয়হে নহয়। এতিয়াহে বুজিছোঁ মাইকী মানুহৰ যে সৰু সৰুকৈ হ'লেও কিমান কাম থাকে, আৰু আমি মতাবোৰে কি কৰোঁ, কাম কৰিব নোৱাৰিলে মানে তেওঁলোকক গালি পাৰোঁ। এতিয়াহে বুজিছোঁ বন্ধুসকল কিমান কাম কৰিবলগীয়া হয়। আৰু বন্ধুসকল, মোৰ ঘৰৰ কাম কৰি হৈ গ'ল প্ৰায়, আৰু এতিয়া ধুনীয়াকৈ মই ব্ৰাছটো কৰি লওঁ। আৰু বন্ধুসকল, ৰাতিপুৱা শুই উঠিয়ে যদি একাপ চাহ খাই নলওঁ মনটো কিবা ভাল নালাগে, গতিকে ধুনীয়াকৈ একাপ চাহ বনাই মই খাই ল'ব লৈছোঁ। আৰু চাহকাপ খাই মই এফালে মোক মাতি থৈছে যাব লাগিব, নিজৰ ডিউটি এটা আছে, ডিউটি কৰিবই লাগিব। চাহকাপ খাই ধুনীয়াকৈ মই ওলাই মেলি পিনে ৰেডি হৈ যাম এতিয়া। আৰু এইফালে মই টিপ টপকৈ ওলাই যাবলৈ ল'লোঁ, আৰু ভিডিঅ'টিৰ পৰা